নমস্কাৰ, আপোনালোকৰ মাজলৈ এটা বহুতেই ভাল খবৰ আহিছে। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, আপোনালোকৰ মাজলৈ বহুতেই ভাল খবৰ আহিছে। ভাল খবৰটো কি জনাই আছোঁ। আত্মসহায়ক গোটৰ মহিলালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিসকলে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে উল্লেখ কৰিছে শীঘ্ৰেই গোটৰ মহিলাসকলে লাভ কৰিব নতুন নতুন সুবিধা। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, তেওঁলোকে নতুন নতুন সুবিধা লাভ কৰিব বুলি জনাইছে। লগতে কৈছে নতুন নতুন আঁচনিৰে সহায় কৰাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। গোটৰ মহিলাসকললৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা কিছুমান নিৰ্দেশনা দিছে। কেনেকুৱা ধৰণৰ নিৰ্দেশনা দিছে জানিবলৈ চাই থাকক ভিডিঅ'টো। ইয়াত উল্লেখ কৰিছে যে প্ৰত্যেকগৰাকী গোটৰ মহিলাক আধাৰ আৰু EPIC নম্বৰ দিবলৈ অনুৰোধ চৰকাৰৰ। যি নেকি আপোনালোকৰ আধাৰ নাম্বাৰ আছে, লগতে ভোটাৰ ID নাম্বাৰ আছে, সেই দুটা নাম্বাৰ দিবলৈ কাৰণে অনুৰোধ কৰিছে চৰকাৰে। ইয়াত উল্লেখ কৰিছে বিভাগীয় কৰ্তৃপক্ষক জমা দিব লাগিব আধাৰ আৰু EPIC নম্বৰ। আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ আৰু UPIC নাম্বাৰ যি আছে, সেই নাম্বাৰসমূহ আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জমা দিব লাগিব। লগতে উল্লেখ কৰিছে যাতে চৰকাৰে দিয়া সুবিধাৰ পৰা বঞ্চিত নহয় আত্মসহায়ক গোটৰ মহিলা, যাতে আপোনালোকে বঞ্চিত নহয়, কোনো কাৰণত যাতে আপোনালোকে এই সুবিধাটোৰ কাৰণে বঞ্চিত নহয়, সেইকাৰণে চৰকাৰে এইটো পদক্ষেপ লৈছে। লগতে জনাইছে যে অহা বছৰৰ পৰা পুনৰ আত্মসহায়ক গোটলৈ প্ৰেৰণ কৰিব কনকলতা সবকলীন আঁচনি ধন। পুনৰ অহা বছৰলৈ 2023 চনত কনকলতা আঁচনি সবকলীন ধন প্ৰদান কৰিব আপোনালোকৰ মাজলৈ। আৰু লগতে উল্লেখ কৰিছে গোটসমূহলৈ 15,000 টকাকৈ দিয়া হ'ব। চৰকাৰে জনাইছে 15,000 টকাকৈ দিয়া হ'ব। যিসমূহ আত্মসহায়ক গোট আছে, তেওঁলোকলৈ চৰকাৰৰ ফালৰ পৰা 15,000 টকাকৈ দিব। এইটোৱেই আছিল আপডেটটো, আৰু চেনেলটো ভিজিট কৰি থাকিব। ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।